আমাৰ সম্পৰ্কটো আজি প্ৰায় 4 বছৰেই হ'ল। তুমি আমাৰ কথা কিবা ভাবিছানে? ভাবিছোঁতো, কিয় নাই ভাবিম। মই ধেমালি কৰা নাই। পিছত দাদাই যেতিয়া আনৰ লগত বিয়া দিব তেতিয়াহে তুমি বুজিবা। উপায়তো নাই, তেতিয়া এজনী বেলেগ চাই ল'ম দিয়া। কি ক'লা তুমি? দিয়া হ'ব দিয়া, তুমি এজনী বেলেগ ছোৱালী চাই ল'বা। ঐ শুনাচোন, মই ধেমালি কৰিছিলোঁ। ঐ তুমি মোক ইমানখিনিও বুজি নোপোৱানে? চৰি। আৰু এনেকৈ ক'বানে? দুখ পাইছোঁ, এৰি দিয়া, মানুহবোৰে চাই আছে। কি হ'ল তাতে? ধেমালি কৰিলে এনেকুৱাই হ'ব। তোমাক জানো মই পাহৰিব পাৰিম, আৰু তোমাক এৰি জানো মই থাকিব পাৰিম? চোৱা নিবিৰ, সময় কিন্তু কাৰো বাবে ৰৈ নাথাকে। আৰু দাদাই মোৰ বাবে ল'ৰা বিচাৰি আছে, সেইদিনাখন ফোনত কৈ থকা শুনিছিলোঁ। আৰু যদি তুমি ভবা ধৰণে কামটো নহয়, তেতিয়া কি হ'ব? আৰে এনেকুৱা একো নহয়, মইতো চেষ্টা কৰিয়ে আছোঁ ন। হ'ব, এতিয়া এইবোৰ চিন্তা কৰি মূৰটো গৰম কৰিব নালাগে। ব'লা এতিয়া তোমাৰ ফেভাৰেট আইচক্ৰীম খাবলৈ যাওঁ। আবে ঐ, তই এই বিবেক চলিয়াৰ ভণ্টিক চকু দিয়? দাদা মোক প্লিজ যাবলৈ দিয়ক, প্লিজ এৰি দিয়ক দাদা প্লিজ। তোক এৰি দিম? ঐ, কি কৰিছা? তেতিয়াৰ পৰা ফোন কৰি আছোঁ, ধৰা নাই কিয়? নে আন কোনোবা পালা? নাইও, ভাত বনাই আছিলোঁ। মোবাইলটো চাইলেণ্ট আছিল, সেইবাবে গম পোৱা নাছিলোঁ। আচ্ছা, পিছে আজি কি বনালা? দালি, আলু পিটিকা, ভাত। অঁ, তুমি কিবা খালানে? নাই খোৱা ৰ'বা। ঐ শুনাচোন, তুমিয়ে কোৱা। পাৰিলে এবাৰ লগ কৰিব পাৰিবানে? হ'ব দিয়া। বাৰু দিয়া। দিয়া হ'ব দিয়া, মোক মায়ে ভাত খাব মাতিছে। তুমিও ভাত খোৱা আৰু শুই যোৱা। দিয়া হ'ব দিয়া মোৰ বান্ধৱীজনী। ভণ্টি, কলৈ যাওঁ? তই আজিকালি বৰকৈ ঘূৰি ফুৰা কৰিছোঁ যে?
দাদা নহয় মানে মই ৰিয়াহঁতৰ ঘৰলৈ যাওঁ। হয় নেকি? পিছে কিয় যাওঁ? দাদা আজি দেওবাৰ যে সেইবাবে অকণমান ফুৰি আহোঁগৈ। অকলে যাব নালাগে, ৰাজু যাব তোৰ লগত। ৰাজু, Yes, boss. তই যা ভণ্টিৰ লগত। Okay, boss. নালাগে দাদা, মই অকলেই যাব পাৰিম। কোনো দৰকাৰ নাই, মই যি কৈছোঁ সেইটো শুন। যা এতিয়া। ইমান দেৰি হ'ল, তাই তেতিয়ালৈ দেখা দেখি নাই যে। আহিলা? আহিলোঁ। প্লিজ বেয়া নাপাবা, অকণমান পলম হৈ গ'ল। তোমাৰ এই অকণমান পলমৰ কথা মোৰ আৰু শুনাৰ ইচ্ছা নাই। নিবিৰ তুমি? অঁ ময়েই, তোমাৰ বাবে আজি মই সকলোৰ বাদ দি মাত্ৰ তোমাক লগ কৰিবলৈ ইয়াত ৰৈ আছোঁ। তোমাক নকৈ কি লাভ, সময়ৰ মূল্য বুজি নোপোৱা মানুহ। নিবিৰ তুমি আজি মোক হ'ব দিয়া, মই সকলোবোৰ বুজি পাইছোঁ। নিবিৰ নিবিৰ শুনাচোন নিবিৰ। ঘটনা ঘায়েলচোন। হেল্ল' বছ,